নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 5 জুন, আজি বিশ্বৰ পৰিৱেশ দিৱস। 5 জুনৰ দিনাখন আমি কিয় গছপুলি ৰুব লাগে? গছপুলি এজোপাই কিমান এটা মূল্যৱান বস্তু চাওক আপোনালোকে। এই গছজোপা যেতিয়া এতিয়া গৰম দিন, এই গৰম দিনত গোটেই বৰষুণ সকলো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে এই গছজোপাই। এই গছজোপাই আমাক শ্বাস প্ৰশ্বাসত সহায় কৰে। এই গছজোপাৰ ৰ'দত যেতিয়া ৰ'দ বহুত গৰম হয়, আমি ইয়াৰ তলত ছাঁ ল'ব পাৰোঁ আৰু অন্যান্য প্ৰকৃতিখন কিমান সুন্দৰ কৰি তুলি ৰাখিব পাৰে। গতিকে আজি এই 5 জুন তাৰিখত মই প্ৰথম ভিডিঅ'টো বনাইছোঁ, আজি কণ্টেণ্ট বনাইছোঁ। তো আজি এই দিনটোৰ পৰাই মই কণ্টেণ্ট বনাবলৈ আৰম্ভ কৰিম। আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব যে এই সুন্দৰ প্ৰকৃতিখন চাওকচোন, কিমান সুন্দৰ পৰিৱেশ। এই পৰিৱেশখন এদিন হেৰাই যাব এনেকৈ যদি আমি গছ পুলি ৰুই নাযাওঁ। যাদৱ পায়েঙক আজিৰ দিনটোত হয়তো কিমান তেখেতক সন্মান জনাইছে নাজানো আজিৰ দিনটোতে, কিন্তু তেখেত নিচিনা এজন আচলতে সকলো ব্যক্তিয়ে মানে তেখেতৰ দৰে এটা আদৰ্শ ল'ব লাগে বুলি মই ভাবোঁ। গতিকে আজি এই 5 জুন দিনটোত কেনেকৈনো ময়ো এটা গছ পুলি নোৰোৱাকৈ থাকোঁ। গতিকে আহক আপোনালোকৰ সৈতে ময়ো এটা গছ পুলি ৰুম। তো মই গাঁৱতে থকা ড্ৰেছত আছোঁ। এটা গছ পুলি কেনেধৰণে মানে আমি ৰুম অলপ প্ৰতিপালন কৰিম ক'ৰবাত। তো এইখিনিয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো ভাল লাগিলে এটা শ্বেয়াৰ লাইক কৰিব। ফাইনেলি মই গৈ আছোঁ বন্ধুসকল, এটা গছ পুলি ৰুম। যিহেতু বৰ ডাঙৰ গছো নহয় বাৰু, যিকোনো এটা গছ পুলি প্ৰত্যেকজন মানুহে যদি এটা গছ পুলি ৰুৱে, আমাৰ ভাৰতবৰ্ষতে কিমানজন ব্যক্তি আছে, তেতিয়াহ'লে চিন্তা কৰকচোন কিমান গছ মানে ইয়াত জীয়াই মানে প্ৰকৃতিখন কিমান সুন্দৰ হৈ উঠিব। প্ৰত্যেকে যদি চেষ্টা কৰে তো এদিন নিশ্চয় সকলো সফল হ'ব। আচলতে চেষ্টাই আদিমূল। এটা গছ পুলি, এই তামোল পুলি মই ৰুম বৰ বিশেষকৈ। এই তামোল পুলিটো মানে টাবত আছে, টাবত থোৱা আছে। টাবৰ পৰা উলিয়াই মই ইয়াক ধুনীয়াকৈ বহাই দিম। এইটো দেখিছে আপোনালোকে, এইটো টাবত থৈছে বস্তুটো। তো যি কি নহওক, এটা চেষ্টা কৰিছোঁ ময়ো, আপোনালোকেও চেষ্টা কৰিব সকলোৱে। আৰু ভিডিঅ'টো শেষলৈকে চাওক আপোনালোকে। এইখিনিতে মুকলিকৈ টাবটো মানে গাঁতটো খান্দি মই ভৰাই পুতি দিম। চবে চেষ্টা কৰক এটা যাতে প্ৰকৃতিখন সুন্দৰ হৈ থাকে। আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত যাতে সোণালী নহয় সেউজীয়া হওক, তাৰে আশা কৰি আজি এটা গছ পুলি ৰুইছোঁ। সকলোৱে ৰুওক, সকলোৱে চেষ্টা কৰক। তো মাটিখিনি খুব কোমল হয় ইয়াৰ, নেভাবিব যে পটকৈ গাঁতটো খান্দিলে। মই আগলৈ আকৌ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো ফাইনেলি মই পলিথিনটো খুলি ল'লোঁ আৰু ইয়াত লগাই দিম। যদি এই তামোল পুলিটো ডাঙৰ হয়, মই আগলৈ আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম। তো 1 বছৰ পাছত মই দেখুৱাম এই পুলিটো কেনেকুৱা হৈছে আৰু এটা পুলি ৰুম তেতিয়া। খুব ধুনীয়া হৈছে পুলিটো। আশা কৰোঁ ডাঙৰ হ'ব পুলিটো। এইকেইটা পুলি আৰু বেলেগে ৰুব, চিংকু পাপুহঁতে আছে, তেখেতসকলে ৰুব। তো মোৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। সকলোৱে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।